হেল্ল' এভৰিৱান, আশা কৰোঁ আটায়ে ভালে আছে। আজি যিহেতু দেওবাৰ, সেয়ে এটা স্পেচিয়েল ব্লগ লৈ আহি আছোঁ আপোনালোকৰ আগত। আহকচোন চাওঁ। হেল্ল' এভৰিৱান, আজি যিহেতু ছানডে, মই ভাবিলোঁ এটা ব্লগ বনাই আপোনালোকক দেখুৱাওঁ আজিৰ দিনটো মই কেনেকৈ কটাওঁ। আজি মই এতিয়া আৰ্ট স্কুলত যাব ওলাইছোঁ। তাৰপিছত মই ক'ত যাওঁ আহকচোন দেখুৱাওঁ। আৰু বৰ লৰালৰি হ'ল আজি 10টাৰ পৰা ক্লাছ। মই ঘৰলৈ গৈ আছোঁ আৰ্ট ক্লাছ কৰিবলৈ। বাহিৰত নাযায় যাতে ধানি, হা বাহিৰত নাযায় যাতে, ভালকৈ কৰা, ধুনীয়া ভিতৰত কৰা। ৱাও ৱাও, ধানবিও ধুনুকে কৰিছে। ইয়াতে পাৰ্পল কালাৰ কৰা ধানবি, ধানি কৰা, ইয়াতে কৰা, এইখিনিত কৰা, ধানি কৰা। ৱাও, কি ধুনীয়াকৈ কৰিছে ধানবি, ৱাও। আৰু আটাইয়ে ধুনীয়াকৈ ৰং কৰি আছে। দেখাইছোঁ ৰ'বা, পেঞ্চিলৰ দাগবিলাক এতিয়া লাইট কৰা। প্ৰাকৃতিক দৃশ্য, ফল মূল এনেকৈ আঁকিব দিছিলোঁ। আৰু এয়া মই এঠাইলৈ আহিছোঁ। এয়া মই ৰিংকিৰ ঘৰ আহি পালোঁ। এয়া তাইও ব্লগ কৰিয়ে আছে। হাই এভৰিৱান, হেল্ল' এভৰিৱান, এয়া মই আহি পালোঁ। এয়া তাইৰ ঘৰৰ গছ, তাইও গছ বৰ ভাল পায়। সেই অলপ দেখুৱাই দিলোঁ আপোনালোকেও ভাল পাব বুলি। গুনু আৰু এয়া ইউ খেলি আছে। হাই, ৰিংকিয়ে যে এগাল মান হোৱাইছে মোক। ইমানবোৰ বনাইছে মই আহিম বুলি। নাই, বেছি বনোৱা নাই, এনেই কৈ আছে। বাঢ়িলে এতিয়া পাপৰ শিকি আছে মোলৈ। মই পাপৰ নাখাওঁ কৈছোঁ, তাই জোৰ জবৰদস্তি। কিয় নাখাবা, খাব লাগিব। কিয় নাখাবা? স্পেচিয়েল পাপৰ বোলে ৰাজস্থানী। স্পেচিয়েল পাপৰ। এতিয়া আমি ভাত খাবলৈ ওলাইছোঁ, খাওঁ। আৰু এয়া তাইৰ ছেকেণ্ড ফ্ল'ৰৰ পৰা দেখা দৃশ্য। আৰু উত্তৰে সেয়া বঙাইগাঁও জিলা আৰু ফুলৰা চতলা পাহাৰখন আৰু যোগীঘোপা পাহাৰখন দেখা গৈ আছে। আৰু এয়া পঞ্চৰত্ন পাহাৰ আৰু মাজেৰে বৈ গৈছে বৰলুইত। ইমান ধুনীয়া লগা নহয়নে? আমি এতিয়া ৰেডি হৈছোঁ, যাবলৈ ওলাইছোঁ। এয়া খুৰীও আহিছে আমাৰ লগত। এতিয়া আমি ই ৰিক্সাৰে যাবলৈ ওলাইছোঁ। হাই বলো। আমিনো ক'লৈ গৈ আছোঁ? এয়া কাছাৰীঘাট গোৱালপাৰা নদী পাৰ। আৰু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, আমি ছট পূজা চাবলৈ আহিছোঁ। কাতি মাহৰ শুক্লপক্ষৰ ষষ্ঠীৰ দিনাখনৰ পৰা এই উৎসৱ পালন কৰা হয়। আৰু 4দিনীয়াকৈ এই পূজা পালন কৰা হয়। আৰু শেষৰ দুদিন এই পূজা নদীৰ পাৰত পালন কৰা হয়। আৰু ছট পূজাত বিশেষকৈ সূৰ্যদেৱৰ পূজা অৰ্চনা কৰা হয়। আৰু এই পূজা কৰিবলৈ 36 ঘণ্টাৰ ব্ৰতো ৰখা হয়। এই ছট পূজা বিশেষকৈ বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ লোকসকলে পালন কৰে। আৰু আজিকালি এয়া বিভিন্ন ঠাইতো পালন কৰা হয়। আৰু এয়া এনেকৈ তেওঁলোকে মনৰ কিছু মানস থাকিলে তেওঁলোকে এনেকৈ নিয়ম কিছুমান পালন কৰে। তেনেকুৱা বহুত নিয়ম আছে, মই হয়তো সিমান নাজানো, তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আটাইয়ে এনেকৈ তৃতীয় দিন আৰু চতুৰ্থ দিন নদী পাৰলৈ আহে। তৃতীয় দিনা পিছবেলা আহে আৰু চতুৰ্থ দিনা ৰাতিপুৱাই আহে। তৃতীয় দিনা সূৰ্য অস্ত যোৱাৰ আগতে এই পূজা কৰি শেষ কৰা হয়। আৰু পিছদিনা চতুৰ্থ দিনা সূৰ্য উদয়ৰ সময়ত এই পূজা শেষ হয়। এই এনেকুৱা নিয়ম যে ছট পূজাতে যে সূৰ্যদেৱৰ অস্ত যোৱা আৰু উদয় হোৱা দুয়োটাতে পূজা কৰা হয়। আৰু ময়ো গৈ তাতে সূৰ্যদেৱক সেৱা জনালোঁ। প্ৰতিবাৰেই যাওঁ, যিহেতু মোৰ মাৰ ঘৰ নৈৰ ওচৰতে, গতিকে মোৰ পূজা যোৱা হয়েই। আমাৰ ওচৰৰ আটাইবোৰ মানুহে যায়।
কাৰণে সৰুৰ পৰা গৈছোঁ আৰু তেনেকৈ সেৱা জনাওঁ। আৰু ইয়াতে তেনেকৈ পূজাৰ মূৰ্তি ৰখা হয় আৰু আটায়ে ধূপ ধূনা জ্বলায়। এতিয়া আটায়ে ঘৰমুৱা হৈছে। ধুনীয়াকৈ ইয়াতে বাঁহৰ খৰাহীত ফল, মূল, গাখীৰ, পানী এনেকৈ লৈ অহা হয় প্ৰসাদ, আৰু সেয়া সূৰ্যদেৱক আগবঢ়োৱা হয় পানীত থিয় হয়। আৰু যিখন ঠেলাত আনে সেয়াও ধুনীয়াকৈ সজাই মেলি আনে আৰু। আৰু এনেকৈ দোকান পোহাৰো বহি মেলাৰ নিচিনা হৈছিলে। তেওঁলোকে এনেকৈ চাকি জ্বলাই ঘৰৰ পৰা লৈ আহে, যিমানেই দূৰ নহওক ঘৰ তেনেকৈ আহে। আৰু শেষত আমি দোকান চাব ধৰিলোঁ, বস্তু পাওঁ নেকি কিবা পচন্দৰ। আৰু আমিও পচন্দ কৰি 4যোৰ কাণফুলি কিনিলোঁ। এনেকৈ লগে ভাগে বস্তু কিনিও ভাল লাগে, অকলে কৰা বজাৰো ভাল নালাগে। এতিয়া ৰিংকিৰ ঘৰ আহি পালোঁ আমি পূজাৰ পৰা, ছট পূজাৰ পৰা। ঘৰলৈ যাম বস্তুখিনি লৈ মই। এতিয়া মই ঘৰ আহি পালোঁ আৰু আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব। এতিয়ালৈ ৰাখোঁ। গুড নাইট, বাই বাই এভৰিৱান। থেংক ইউ ফৰ ৱাটছিং। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ এভৰিৱান। আগলৈ আৰু লগ পাম নতুন এটা ব্লগেৰে। থেংক ইউ, বাই বাই, গুড নাইট, টেক কেয়াৰ।